সন্মানীয় মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। অধিনায়ক পৰাণবল্লভ বৰুৱা আৰু সহ অধিনায়ক উৎপল দাসৰ নেতৃত্বত ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। এয়া দলটিয়ে সন্মানীয় মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। আগবাঢ়ি আহিছে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দল। দলটিক নেতৃত্ব দিছে দলপতি অৰ্ণৱ আকাশ চমুৱা আৰু সহদলপতি চিন্ময় চাংমা। এয়া শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দল। শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ দল। দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক হিমাংশু প্ৰতিম দাস আৰু সহ অধিনায়ক কৌশিক দাসে। ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। আগবাঢ়ি আহিছে মাতমৰা দৌলপাৰা ইংলিছ স্কুলৰ দল। দলটিৰ নেতৃত্বত আছে অধিনায়ক মৃত্যুঞ্জয় দলে আৰু সহ অধিনায়ক কুন্দু দলে। এয়া দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। অধিনায়ক জেনি খনিকৰ আৰু সহ অধিনায়ক স্বৰাজদীপ বৰাৰ নেতৃত্বত আগবাঢ়ি আহিছে বাল্মীকি বিদ্যাকাননৰ দল। এয়া বাল্মীকি বিদ্যাকাননৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে।